যুদ্ধ চলি আছে। এফালে আমেৰিকা আৰু ইজৰাইল, আনফালে হ'ল ইৰাণ। ইৰাণৰ তেল ৰিফাইনাৰী মিছাইলেৰে আক্ৰমণ কৰি উৰুৱাই দিয়া হৈছে। কোৱা হৈছে LPGৰ দাম বাঢ়িব। খবৰবোৰ এনেকৈ ওলাইছে। খবৰ ওলাইছে কমাৰ্চিয়েল গেছৰ ছাপ্লাই বন্ধ হ'ব। গতিকে হোটেল ৰেষ্টুৰেণ্টৰ মালিক চিন্তাত পৰিছে। কিন্তু প্ৰকৃত কথাটো এনেকুৱা, চৰকাৰে কি কৰিছে? এছেঞ্চিয়েল ছাৰ্ভিচ মেনেজমেণ্ট এক্ট প্ৰণয়ন কৰিছে। কিন্তু এইখন কি? এই আইনখন তেতিয়া প্ৰণয়ন কৰে যেতিয়া অতি প্ৰয়োজনীয় বস্তুৰ ছাপ্লাই কমাৰ সম্ভাৱনা থাকে। সাধাৰণতে ইলেক্ট্ৰিচিটি, পেট্ৰলিয়াম, LPG, কয়লা, হস্পিটেলৰ সামগ্ৰী, প্ৰতিৰক্ষাৰ সামগ্ৰী, অতি প্ৰয়োজনীয় খাদ্য এইবোৰৰ ষ্ট'ৰেজ যদি কমাৰ সম্ভাৱনা থাকে তেনেহ'লে এইখন এক্ট প্ৰণয়ন কৰা হয়। কিন্তু এই LPGৰ নাটনি হোৱাৰ সম্ভাৱনা কিমান দূৰ সেয়াও আলোচনা কৰিম অকণমান আগলৈ। চৰকাৰে ৰিফাইনাৰীবোৰক কৈছে যে LPGৰ উৎপাদন বঢ়োৱা। এই LPG বনোৱা হয়, অৰ্থাৎ লিকুইফাইড পেট্ৰলিয়াম গেছ বনোৱা হয় প্ৰপেন আৰু বিউটেন কম্প্ৰেছ কৰি। পেট্ৰকেমিকেল ইণ্ডাষ্ট্ৰীবোৰে যি প্ৰপেন আৰু বিউটেন ব্যৱহাৰ কৰে সেয়া চৰকাৰে LPG উৎপাদনত ব্যৱহাৰ কৰিবলৈ দিছে। আৰু চৰকাৰে ঘৰুৱা চিলিণ্ডাৰৰ যাতে নাটনি নহয় তাৰ বাবে গুৰুত্ব দিবলৈ কৈছে। ফলত সেই অৰ্ডাৰটোৱে LPG ডিষ্ট্ৰিবিউটৰবোৰক কনফিউজ কৰিছে। ভাবিলে কমাৰ্চিয়েল চিলিণ্ডাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হ'ব। কিন্তু গভৰ্ণমেণ্টে পিছত স্পষ্টীকৰণ দিলে যে সেই কমাৰ্চিয়েল চিলিণ্ডাৰ বন্ধ কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। ডমেষ্টিক চিলিণ্ডাৰ বুলি ক'লে এইবোৰ, ইয়াত 14.2 কেজি থাকে আৰু কমাৰ্চিয়েল চিলিণ্ডাৰবোৰত থাকে 19 কেজি। ইয়াৰ ফলত কি হ'ল, মানুহৰ মনত ভয় সোমাল। বাংগালুৰু, পুনে এইবোৰৰ হোটেল ৰেষ্টুৰেণ্টবোৰত কিছুমানে হোটেলৰ আইটেম কমালে, কিছুমানে হোটেল বন্ধ ৰাখিলে। কোনোৱে এই সুযোগতে দাম বঢ়ালে এটা চিলিণ্ডাৰত 1400ৰ পৰা 1500 টকালৈ। চৰকাৰে এটা পৰিৱৰ্তন কৰিছে। আগতে LPG বুকিং যি 15 দিনৰ পিছত কৰিব পাৰিছিল, এতিয়া 25 দিনৰ পিছতহে বুকিং কৰিব পাৰে। কিন্তু মূল কথাটো এইটো যে ইৰাণ, আমেৰিকা, ইজৰাইলৰ যুদ্ধৰ বাবে LPGৰ দাম বাঢ়িব পাৰে নেকি, বা এই LPG নোহোৱা হ'ব পাৰে নেকি? পাৰে নোৱাৰে চিধা উত্তৰ দিয়াতকৈ কথাৰ গুৰি বিচাৰি চাওঁ আহক। আমাৰ ভাৰতবৰ্ষত ৰিফাইনাৰী আছে, তেল উৎপাদন হয়, গেছো উৎপাদন হয়, অসমতো আছে। দেশৰ ৰিফাইনাৰীবোৰত যিখিনি গেছ উৎপাদন হয় বা যিখিনি তেল উৎপাদন হয় সেইখিনিৰে আমাৰ আটাইবোৰ মানুহক নোজোৰেগৈ। কাৰণ ভাৰতবৰ্ষত প্ৰায় 30 কোটি LPG কানেকশ্যন আছে। গতিকে সেই অভাৱ পূৰণৰ বাবে আন দেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয় বা আন দেশৰ পৰা সেই LPG আনিব লগা হয়। ভাৰতত যিমানখিনি প্ৰয়োজন হয় তাৰ 60ৰ পৰা 65% LPG বাহিৰৰ পৰা আনে। মানে যদি টোটেল 100 কেজি লাগে তেনেহ'লে তাৰ 60ৰ পৰা 65 কেজি বাহিৰৰ পৰা আনিব লগা হয়। কিন্তু ভাৰতে আনে মাত্ৰ কেইখনমান দেশৰ পৰা, কাটাৰ, চৌদি আৰৱ আৰু UAEৰ পৰা আনে। ইয়াত আছে সেই দেশকেইখন। এইখন হ'ল কাটাৰ, এইখন হ'ল চৌদি আৰৱ আৰু এইখন হ'ল UAE। অৰ্থাৎ সেই দেশকেইখন আছে মধ্য এছিয়াত, য'ত এতিয়া যুদ্ধৰ পৰিৱেশ। কাৰণ ইয়াৰ ওচৰতে আছে ইৰাণখন, য'ত আমেৰিকা, ইজৰাইলৰ ধাৰাসাৰ মিছাইল আক্ৰমণ হৈ আছে, য'ত ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে। সেই দেশবোৰৰ পৰা যিকেইখন জাহাজ আমাৰ দেশলৈ গেছ লৈ আহে সেইকেইখন জাহাজ আহে এইটো বাটেৰে আৰু আহোঁতে এই ঠেক অঞ্চলটো পাৰ হৈ আহিব লগা হয়, যিটো কোৱা হয় হৰমুজ প্ৰণালী। যিহেতু এতিয়া যুদ্ধ চলিছে, গতিকে এই হৰমুজ প্ৰণালীটো ইৰাণে বন্ধ কৰি থৈছে। ইয়াৰ ওচৰতে এইখন ইৰাণ, তাৰ বিভিন্ন ঠাইত এতিয়া বম পৰিছে, মিছাইল আক্ৰমণ চলিছে। আমি গেছ অনা কাটাৰখন আছে ইয়াত। ইৰাণে যদিও এই হৰমুজ প্ৰণালীটো বন্ধ কৰি থৈছে আন দেশৰ বাবে, কিন্তু চাইনা আৰু আমাৰ ভাৰতবৰ্ষৰ বাবে সেই প্ৰণালীটো খোলা ৰাখিছে। মানে চাইনা আৰু ইণ্ডিয়াই সেই বাটেৰে তেল আৰু গেছ আনিব পাৰে। কাৰণ ভাৰতবৰ্ষৰ লগত ইৰাণৰ ভাল। ইয়াতে কিন্তু এটা আছে, এই তেল বা গেছৰ জাহাজবোৰ বন্দৰৰ পৰা ওলোৱাৰ আগতে ইঞ্চুৰেঞ্চ কৰি লোৱা হয়। কাৰণ সাগৰত ক'ত কি হয় একো ঠিকনা নাই। কোনোবাই সেই জাহাজৰ ওপৰত আক্ৰমণ কৰিব পাৰে বা সেই জাহাজ কেতিয়াবা ডুবিও যাব পাৰে। গতিকে তাত যাতে লষ্ট মেক্সিমাম নহয় তাৰ বাবে সেই ইঞ্চুৰেঞ্চ কৰা হয়। আৰু ইঞ্চুৰেঞ্চ নকৰাকৈ সেই জাহাজ সেই বন্দৰবোৰৰ পৰা ওলাই নাহে। যিহেতু এতিয়া সেই জাহাজবোৰ যুদ্ধৰ ঠাইৰ মাজেৰে পাৰ হৈ আহিব, গতিকে সেই ইঞ্চুৰেঞ্চ কোম্পানীবোৰে ইঞ্চুৰেঞ্চৰ দাম 300ৰ পৰা 500% বঢ়াব বা এনেকুৱা ক্ষেত্ৰত তেওঁলোকে বঢ়াই দিয়ে। যিহেতু সেই ইঞ্চুৰেঞ্চ কোম্পানীবোৰৰ মেক্সিমাম আমেৰিকা বা ইউৰোপৰ দেশবোৰৰ।
গতিকে তাৰ প্ৰভাৱ পৰিব এই তেল আৰু গেছৰ দামৰ ওপৰত। গেছ কিন্তু আহি থাকিব, কমি নাযায়, কিন্তু দাম বঢ়াৰ সম্ভাৱনা প্ৰবল। ইফালে আমাৰ চৰকাৰে ৰিফাইনাৰীবোৰত LPGৰ উৎপাদন বঢ়াবলৈ গৈছে। কিন্তু ৰাতিটোৰ ভিতৰতে উৎপাদন বঢ়োৱাটো সম্ভৱ নহয়, কাৰণ কেঁচা তেল প্ৰচেছ কৰি ডিজেল বনোৱা হয়, তাৰপিছত পেট্ৰল বনায়, শেষৰ ষ্টেজতহে এই LPG বনোৱা হয়। ভাৰতে কেঁচা তেল জমা ৰাখে, ইমাৰ্জেঞ্চিৰ সময়ত কিছুদিন এই তেল ব্যৱহাৰ কৰি চলিব পৰা হয় দেশখন। কিন্তু এই LPG দীঘলীয়া সময়ৰ বাবে জমা কৰি ৰখাৰ ব্যৱস্থা নাই। LPG উৎপাদন কৰে বা আমদানি কৰে আৰু বিলাই দিয়ে। এই LPG যদিও প্ৰপেন আৰু বিউটেনৰ পৰা তৈয়াৰ হয়, এই প্ৰপেন আৰু বিউটেন কম্প্ৰেছ কৰি লিকুইড ফৰ্মত অনা হয়, নহ'লে বহু ঠাইৰ প্ৰয়োজন হয়। ভাৰতৰ LPG উৎপাদন কৰে অইল ৰিফাইনাৰীবোৰে আৰু সেই নেচাৰেল গেছ প্ৰচেছ প্লেণ্টবোৰে উৎপাদন কৰে। সেই যে চিলিণ্ডাৰবোৰত লিখা থাকে অইল ইণ্ডিয়া কৰ্পৰেশ্যন, ভাৰত পেট্ৰলিয়াম, হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন লিমিটেড, এইবোৰে উৎপাদন কৰে। এই যুদ্ধ যিমানেই দীঘলীয়া হ'ব, সিমানেই LPGৰ দামৰ ওপৰত প্ৰভাৱ পৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। ইফালে গভৰ্ণমেণ্টে ঘৰুৱা চিলিণ্ডাৰৰ ওপৰত গুৰুত্ব দিবলৈ কৈছে। এই ঘৰুৱা চিলিণ্ডাৰৰ বহুতো স্কিম আছে, ছাবচিডি দিয়ে, ফ্ৰী কানেকশ্যন দিয়ে। কিন্তু যদি কমাৰ্চিয়েল চিলিণ্ডাৰৰ নাটনি হয়, তেনেহ'লে প্ৰভাৱ পৰিব হোটেল, ৰেষ্টুৰেণ্ট, খাদ্যৰ দাম বাঢ়িব, বাট পথৰ ব্যৱসায়ীৰ বস্তুৰ দাম বাঢ়িব, তাত যিসকল লোক কাম কৰি আছে তেওঁলোকৰ সমস্যা হ'ব। মুঠতে যুদ্ধই প্ৰভাৱ পেলাব যদি যুদ্ধ দীঘলীয়া হয়। যুদ্ধ আৰম্ভ হৈছিল তেলৰ বাবে, কিন্তু লাহে লাহে এই যুদ্ধ হৈছেগৈ পানীৰ যুদ্ধ, অৰ্থাৎ পানীৰ যুদ্ধলৈ আগবাঢ়িছে। সেই আমেৰিকা ইজৰাইলে ইৰাণৰ ৰিফাইনাৰীৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰিলে, তাৰ ধোঁৱাই আকাশত ডাৱৰ হৈ ঢাকি ধৰিলে। এনেকৈ দেশৰ যিকোনো প্ৰজেক্ট বা ইণ্ডাষ্ট্ৰীৰ ওপৰত আক্ৰমণ কৰি দেশখন বা চৰকাৰক মানসিকভাৱে দুৰ্বল কৰি পেলোৱা হয়। এতিয়া সেই দেশবোৰৰ মাজত সেই ধ্বংসৰ প্ৰতিযোগিতা চলিছে। ইৰাণৰ লগতে এই অঞ্চলত থকা দেশবোৰৰ অতি প্ৰয়োজনীয় ইণ্ডাষ্ট্ৰী এটা হ'ল ডিচেলিনেশ্যন প্লেণ্টবোৰ। কাটাৰ, UAE, বাহৰেইন, ওমান, চৌদি আৰৱ, এই দেশবোৰ বৰ শুকান, বৰষুণ নহয়েই প্ৰায়। নদীৰ সংখ্যাও একেবাৰে কম, গতিকে সাগৰৰ পানীৰ পৰা লোণ আঁতৰাই বিশুদ্ধ কৰি সেই দেশবোৰত পানী যোগান ধৰা হয়। সেই প্লেণ্টবোৰ বহুত ডাঙৰ ডাঙৰ আৰু উপকূল অঞ্চলত থাকে, অৰ্থাৎ বেছিভাগ আছে এইবোৰ অঞ্চলত। সেই দেশকেইখনৰ প্ৰায় 100 মিলিয়ন লোক এই পানীৰ ওপৰত নিৰ্ভৰ কৰি চলে। এই প্লেণ্ট চলাই ৰাখিবলৈ যথেষ্ট পৰিমাণৰ ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয়। এই তেলৰ ৰিফাইনাৰীবোৰ ধ্বংস কৰিলে প্ৰভাৱ পৰে দেশৰ অৰ্থনীতিৰ ওপৰত। কিন্তু এই অৰ্থনীতি দুৰ্বল হ'লেও মানুহ চলি থাকিব পাৰে। কিন্তু এই ডিচেলিনেশ্যন প্লেণ্টবোৰত মিছাইল পৰিলে মানুহৰ খোৱা পানীৰ সংকট আহিব, মানুহ জীয়াই থকাৰ কঠিন হ'ব। বাহৰেইনত ড্ৰোন আক্ৰমণ কৰি এনেকুৱা এটা প্লেণ্ট নষ্ট কৰা হৈছে। গতিকে কোৱা হৈছে যে বৰ্তমান তেলৰ যুদ্ধৰ পিছত পানীৰ যুদ্ধ আৰম্ভ হ'ব, যিটো হ'ল সেই তেলৰ যুদ্ধতকৈও ভয়াৱহ। মুঠতে এজন বা দুজন নেতাৰ মতালিৰ বাবে সেই যুদ্ধ আৰম্ভ হয়। অহংকাৰ, উচ্চ অভিলাষ, ক্ষমতাৰ লোভৰ বাবে যুদ্ধ দীঘলীয়া হয়, আৰু সেই যুদ্ধৰ ফলাফল ভোগ কৰিব লগা হয় গোটেই বিশ্বই।